খুব টাং বন্ধু বান্ধৱসকল স্বাগতম জনাইছোঁ আজি আপোনালোকক এই ভিডিঅ'টোলৈ। আজি মোৰ হাতত আছে এটা মেটচ বক্স আৰু এই মেটচ বক্সৰ ভিতৰত থকা যিখিনি মেটচ ষ্টিক, এই মেটচ ষ্টিকখিনি কেনেকৈ বনোৱা হয় আৰু এটা মেগা ফেক্টৰী আপোনালোকক কমপ্লিটলি অভাৰভিউ দিম। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখিবলৈ পাইছে কেনেধৰণৰ গছৰ যি কুণ্ডা, সেই কুণ্ডাবিলাক ধুনীয়াকৈ কাটি মেলি ছয়িং মেচিনত এতিয়া তাৰ বাহিৰৰ যিখিনি ছাল সেইখিনি ছাল ধুনীয়াকৈ কাটি লোৱা হৈছে যাতে ভিতৰৰ অংশটো পোৱা যায়। এতিয়া লেথ মেচিনত লগাই ধুনীয়াকৈ গোটেই কাঠখিনি মিহি মিহি কৰি কেনে ভিতৰৰ অংশটো উলিয়াই দিয়া হ'ব। তো চক কেনেধৰণে উলিয়াই দিছে গোটেই বস্তুখিনি। চক কেনেদৰে কাগজৰ নিচিনাকৈ একদম পাতলা পাতলাকৈ এক খিলা কৰি দিছে আৰু ইয়াৰ পৰাই বনোৱা হ'ব মেটচ ষ্টিক। মেটচ ষ্টিকখিনি মেচিনত কাটি লোৱাৰ পিছত ৰ'দত শুকাবলৈ দিয়া হয় এনেধৰণে। চক মেলি দিয়া হৈছে যাতে ভালদৰে শুকায়। এতিয়া মেচিনতে গোটেইবিলাক ভাগ ভাগ কৰি দিয়া হৈছে মেটচ ষ্টিকখিনি যাতে ধুনীয়াকৈ বক্সত ভৰাব পাৰে। আঠা বা যিখিনি আমি ব্যৱহাৰ কৰোঁ ফায়াৰৰ কাৰণে, সেই গ্লুটো এতিয়া ধুনীয়াকৈ লাগি যাব। ইয়াত লাগি যোৱাৰ পিছত ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিম আমি বক্সৰ ভিতৰত ভৰাবৰ কাৰণে। মেটচ ষ্টিকখিনি গোটেই ফায়াৰৰ গ্লুখিনি লগাই দিয়া হ'ল। তাৰপিছত এতিয়া মেটচ বক্সবিলাক ছেপাৰেটকৈ ৰখা হৈছে যাতে সকলোবিলাকতে ষ্টিকবিলাক ভৰাব পাৰে আৰু সেই বস্তুটো মেচিনৰ দ্বাৰাই ভৰোৱা হ'ব, মানুহৰ হাতৰ দ্বাৰা ভৰোৱা নহয়। ফাইনেলি সকলোবিলাক পেক কৰি কেনেকৈ চক শ্লাইড কৰি ছেপাৰেট কৰি দিয়া হৈছে আৰু এইখিনি এতিয়া মানুহে নিজে হাতেৰে ধুনীয়াকৈ বন্ধ কৰি মাৰ্কেটত এৰি দিব। পেকেট বনাই মানে যিটো আমাৰ ডাঙৰ পেকেটত বিক্ৰী কৰে। ছিংগল পিচ কেতিয়াও বিক্ৰী নকৰে কোম্পানীবিলাকে, সদায় ডাঙৰ পেকেটত বিক্ৰী কৰে। তাৰপিছতে সেইটো আমি হ'লচেল ৰেটত পাওঁ বা আমি মাৰ্কেট ৰিটেইল হ'লে ৰিটেইল চেলত পাওঁ। আৰু সেইখিনি বস্তু চব কি ধুনীয়াকৈ মানুহে হাতেৰে, মানে কিছুমান কাম হাতেৰে কৰে আৰু কিছুমান কাম মেচিনেৰে কৰে, ঠিক আছে। আৰু হাতৰ ইউজ হ'বই লাগিব, একেবাৰে বিনা হাতত কেতিয়াও নহয় এটা ফেক্টৰী। গতিকে এইটোৱে হৈছে আটাইতকৈ ডাঙৰ বক্সটো, ইয়াতকৈ আৰু বক্স ডাঙৰ নাথাকে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট পুনৰ এটা ভিডিঅ'ত লগ পাম।